এই তোৰ সেইদিনা মনত আছে সেই যে মিষ্টাৰবোৰে ৰাতি যে আমাক মাতিছিলে কাম এটাৰ কাৰণে ইমান চাহপাতৰ ডাঙৰ বিজনেছমেন তই আমাক কফি খুৱাই দিব পঠলা 1 কাপ গাখীৰ দিয়া চাহ দিলে 1 কাপ লাল চাহ দিলা বে এই আজি সিহঁতে আপোনাৰ উঠিয়াই লৈ যাম দি হৈছে বল বল কেলা কোনে তহত দেখাত কি আন লাগে লোৱা বাৰী আন পাই এই চোৰ আচ্ছা বস আপুনি বাকি নে আমি খোপা ধৰা সোপা যদি ধৰবা লাগে সোপা কই বে কি হবে বটল কই বটল আছে খোপা কই বস কথাটো কি মই কালি মই ৰাতি মুটা বটলটো খোপাটো দিছে বা নাছিলে কেনে এইটো বটল খোপাটো লগাই দিলো তই লৈছা ল বেলেগ বটলৰ খোপা ল তই এইটো বটলৰ খোপা কিয় ললি তো সন্মান হেদে দিলি তহঁতে এতিয়া কাজিয়া লাগি পিনে গিয়াতে হয়ও কেলা ই ঠিকে কৈছি মেল বইলো গেলি আহ তোক মই আমি কিডনেপ করবে চে উঠো বাতা কে রবাই দিয়ে মোক যে কিতাপ কৰবা আছে কি মোক কি আলা হালা চলি বুলি ভাবছা নেকি মিষ্টাৰ বৰুৱা ফাদাৰৰ নাম মই কি এটা বেল নেকি তুই এলান বাদ দি তাড়াতাড়ি উঠো আর যাও সাইকেল ওকে বস মই চাইকেল নাযা কি ধনী মাৰ চল ঠেলাতে যাওঁ হ'ব দে বল 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 তই যে পতককে কলি হব বুলি মই তো ঠেলা কৰি পৰা মেনেজ কৰিম হব যা ঠেলা নাই সাইকেলতে যাম এই জো জো নহনা বেয়াও লাগে চলো ভাই চলো হইছে না বল মারি 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 এই কাম কে আছে তো কি করবি যাতে এসে রবা কিছু হয়তো হব দেখছুন তোমার চাহ মাথা মাথা শরীর তো আছে না মুখছি না আছে তোমার মতে কি হব আর এই চশমাটো ভাল লাগিছে রে তার দামি চশমা শরীর তো যদি সারা লাগিলা কিছু হলো আপনি খাও না খাওয়া তো আমি তো দিয়ে আসতে লাগে हेलो স্যার স্যার মানে সিআইডি স্যার হয়নে আপনি মানে এটা কথা আছে 2 hours later স্যার মই ছিল কল করছিল আফেলে আফেলে মিলো তোর নাম তো মিলো কোট কোট তই না চলি তো আছিলি স্যার মানে কথা তো হল কি মানে কথা তো হল কি মানে আপনার মাতা কারণ তো হল কি মানে এই দুটামান চলি মানে এই অলপ আগতে ফেলি গেছি হলি এই চলিকেইটা মানে সেই অলপ মানে সন্দেহ লাগছে মোৰ ওপৰত মানে সেন্তৰ ওপৰত মানে সন্দেহ লাগছে এনেকুৱা কি মানে চলিকেইটা সেই এই অলপ মানে কেতিয়াবা ৰান পাইছোঁ মানে কি যি মানে কথা পাতি যাইছে দুইটা এটাই ফোনতো কথা পাতি আছে আৰু এটাই মানে সেই দুইটা ফোনত কথা পাতি পেলাই মানে এটা কথা নিজেও কথা পাতি আছে মানে ক'ৰবাত চলি এটা কানা লাগছে মই সেনেকুৱা সন্দেহ লাগছে এইটো বিল্ডিঙৰ কথা কৈছিলা আৰু ইফালে বোলে কিবা এনেকৈ লৈ যাব এনেকুৱা কথা কৈছিল আৰু মোৰ এনে সন্দেহ হিচাপত এইটো সন্দেহ লাগছে হ'লে সেইকাৰণে আপোনালোকক মানে ক'বাক লাগি মই মাতছোঁ আৰু সেইটো কথা মিলো বুজি পাইছা নাই আকৌ মিলাও নাই ছাৰ আৰু
তোৰ নামটো মিলো ছাৰ চৰি মইহে বুজি পোৱা নাই তই ক'ত বুজি পাবি সেইটো হয় ছাৰ মানে কি হৈছে এনেই আপোনালোকে মই মানে ফোন মাৰিম বুলি ভবা নাছিলোঁ ডাইৰেক্ট মানে কি হৈছে যোৱাকালি মানে আপুনি নক'ব কিন্তু এইটো কথা মই আমাৰ মানে কি হৈছে মই এনেই চাহ খাব আহোঁতে আৰু এইবিলাক জেগাত চাহ খাব মোটামুটি মানে মানুহ চানুহ নাখায় না হ'লে এইফালে এখন স্কুলতো খাওঁ এইখন স্কুল মানে এখন নতুনকৈ বনাইছে হৈছে মানে কি হৈছে এই তাতে পোষ্টাৰ এখন আছিল থাকোঁতে মই নাম্বাৰ কেইটামান আছে তাতে দেখোঁ আপোনাৰ CID বুলি লিখা আছে আৰু হ'লে তাতে এই মানে কি হৈছে নাম্বাৰটো থাকোঁতে মই বোলো নাম্বাৰটো ছেভ কৰি লওঁ নাম্বাৰটো ছেভ কৰিলে এটা বস্তু ভাল হ'ব মোৰ মানে কি হৈছে হোৱাটছআপত মানে এনে 99টা সেই ভিউজ আহে হ'লে 99টা ভিউজ আহিলে এতিয়া 100 হ'ব এটা লাগে মই এতিয়া ভিউজ মই কাক মই মানে কেনেকৈ ভিউজটো বাঢ়াওঁ হ'লে এতিয়া মোৰ লগো নাই আৰু মোৰ 99টাই লগ ফ্ৰেণ্ড বন্ধু বান্ধৱী চব আৰু 99টাই হ'লে মোৰ কি হৈছে এতিয়া এইটো ভিউজৰ কাৰণে মই মানুহ বিচাৰিছিলোঁ বিচাৰি পোৱা নাই অলপ দুখো লগা কথা ঘটনা এইটো 99টা আহে আৰু এটা 100 হ'ব এটা লাগে হ'লে কি হৈছে এতিয়া মই সেইকাৰণে আপোনালোকক মই বোলো ফোন কৰিম বুলি ভাবিছিলোঁ আৰু মানে কি ইফালে সন্ধিয়া ক'লোঁ না সেই চলিকেইটাক দেখা পালোঁ এইফালে আপোনালোকে CID দিওঁ আপোনাক ভাবিছোঁ এতিয়া ভালো পাব আৰু সেইকাৰণে ফোনো মাৰি দিলোঁ আৰু মোক এতিয়া বেলেগ গিফ্ট চিফ্ট একো নালাগে ছাৰ মোক এটা বস্তু কৰিলে হ'ল মোৰ নাম্বাৰটো ছেভ কৰক ছেভ কৰি পেলাই মোৰ ষ্টেটাছ ভিউজটো বঢ়িয়াকৈ আপুনি GB চলাওঁনে যদি GB নচলাওৱে তাকো যদি GB চলাওৱে আপুনি বঢ়িয়াকৈ চিনটো কৰি দিলে হ'ল মই 100টা ভিউজ হৈ যাব আকাশী এটা কাম কৰ আমি মানে চাদা খাই আহোঁ এইপিনে উঠি যাম মিলো কি বিলাক কৰি ৰাখা তোৰ নামটো মিলো নাখাবা আজি নাখাব মিলো ইয়াৰ ব্যৱস্থা কৰা কিবা কি নিকাম ছাৰ আৰে বাবা তোৰ নামটো মিলো তোৰটো কি হ'ল চলটো হয় কি নাচনো কবি নে তই তোক মাৰিম নে তই কবি তো মাৰি কেনেকৈ তা মই ইমান বস্তু খুৱাইছোঁ কি চাহে খাব নাপালে কাৰণে মৰি গ'ল বহুত বস্তু খুৱাইছোঁ কি ৰে তই তা চিকেন হৈছে তই বুলো করে চেলি গো জান মোৰ ফাৰ্ষ্ট টাইম লাইফত কিডনেপ কৰিছে মোৰ ভাল লাগছে মোৰ বহুত অভিজ্ঞতা লাগছে মোৰ কিন্তু বাদ যিটো বস্তু মই সদায় ব্যৱহাৰ কৰি থাকোঁ সদায় খাই থাকোঁ সেইটো বস্তু মই পোৱা নাই ভাল বস্তু দিছে কিন্তু 3 দিন চাহ একাপ দিব পৰা নাই কেলা আড্ডা থবে ৰ পোন্ধৰ না একে দিবা নাই তোৰ চাহ দুদিন কেলা আড্ডা মৰবাৰ নাই কেলা চুপচাপ মৰ হয় ডেলিভাৰী এটা লৈ যাইছো মই হয় এই বাল কুটু লাগে নহয় ঘুমেৰা কৰিম দে ভালকৈ কৰিম
ডক্টৰ বুঝবে ইয়াৰ ৰিপৰ্টটো দিয়া কথাটো মই বুজাই দিওঁ মানে ইয়াত ৰিপৰ্টটো ওলছে কি এই মই আণ্ডাৰপেণ্টটো এইটো আণ্ডাৰপেণ্ট স্কেন কৰি কিনে এইটো আণ্ডাৰপেণ্ট স্কেন কৰিছোঁ মানে স্কেন কৰাৰ পিছত গম পাইছোঁ আৰু এই 3 দিন মানে চাহ দিয়া নাই খানাৰ পৰা এই মচি লৈ আনিলোঁ ঠিক আছে মই আহিছোঁ দি আছোঁ মই এটা তহঁতে এনেকুৱা এটা চলিক মাৰি পেলাইছ তহঁতৰ ফাঁচি হ'ব ফাঁচি